দেউতা এগলাখান মোৰ কাৰণে নহয় আৰু তই মোক বাৰে বাৰে এগলাখানত যাবা লগ ধৰি কেনে দুখ দি নাথাকিবি। I love you, Hagorika. I love you. চালা অভদ্ৰ। হা তই মোক মাছিয়া তোৰ এই ৰূপক লৈ ইমান অহংকাৰ তোক আজি দেউতা মল্লু দেউতা। হগৰিকা ৰবাচোন ৰবা কি হ'ল কিবা কথা আছিল নেকি? ইমান দাৰদাৰিকে ক'ত যা মোকো লগত লৈ যা মোৰো যাব মন গেছি। হাগৰিকা হাগৰিকা দেউতা তোৰ কাম হ'ল না? হ'লে দে শুনছো তই 12টামান বজাত ৰেডি হৈ থাক পিছো মোৰ অলপ কাম আছে কামখিনি কৰি আহি আছো দে। ৰেডি হ'ম কিয় দেউতা ক'ৰবাত যাবি নেকি? কিয় তই পাহৰিলি নেকি আজি দেখো ৰবি জীয়াকৰ বিয়া তই ওলাই থাক মই আহি আছো দে। দেউতা মই আৰু তোৰ কি হ'লে? দেউতা তোক মই কিমান কম বিয়া বাৰ্থডে পূজা এগলাখান মোৰ কাৰণে নহয়। হাগৰিকা দেউতা এগলাখান মোৰ কাৰণে নহয় আৰু তই মোক বাৰে বাৰে এগলাখানত যাবা লগ ধৰি কেনে দুখ দি নাথাকিবি। মাজনী তই নিজকে কিয় এনকে ভাবা তই দেখাত যেনেই নহয় কিয়া মোৰ কাৰণে তই সদায় অপেশ্বৰী। দেউতা মইতো আগতে বহুত ধুনীয়া আছিলো ন মই কি পাপ কৰিছিলো দেউতা কাৰ কি অনিষ্ট কৰিছিলো যাৰ কাৰণে মোৰ এই অৱস্থাটো এনে কৰলা। মোৰ বহুত সপোন আছিল দেউতা বহুত সপোন আছিল। মাজনী তই দুখ নকৰবি সেই দিনটোৰ কথা মনত পৰিলি আজিও মোৰ বুকুখন ফাটি যায়। সেই লম্পট কুকুৰটোই তোৰ গোটাই সপোন ভাঙি চুৰমাৰ কৰি পেলালা। তোক জন্ম দিয়ে মায়েৰে মৰি গেল। মই তোক ইমান কষ্টত ডাঙৰ দীঘল কৰিছো মইহে জানো কিন্তু সেই কুকুৰে। দেউতা প্লিজ তই এনে নকৰবিচোন তই এনে কৰিলে মই কেনেকে থাকিম? দে হ'ব দে তই থাক মই আহি আছো। দেউতা আজি কিমান তাৰিখ? 10 মাৰ্চ। দেউতা মই ভাতকেইটা বনাই থৈছো তই খাই ল'বি। কিয় তই ক'ৰবাত যা নেকি? মই তোক কালিতে কৈছো দেখোন মোৰ লগৰ আপী এটাৰ বাৰ্থডে বুলি তই ভাতকেইটা খাই ল'বি মই সোনকালে আহিম দে। মই পাহৰি গৈছিলো দে যা সোনকালে আহিবি। দে হ'ব দে দেউতা। হাগৰিকা দু হাগৰিকা ৰবাচোন ৰবা কি হ'ল কিবা কথা আছিল নেকি? ইমান দাৰদাৰিকে ক'ত যা মোকো লগত লৈ যা মোৰো যাব মন গেছি। মই ক'ত যাওঁ তোক কিয় লাগে চাই দ মোৰ দেৰি হৈছে। ৰবাচোন হাগৰিকা প্লিজ ৰবা না। সেই চাই দ হাগৰিকাক মোৰ কৰি হেৰি বেলেগ কাৰো মানে মইতো পইচাটো গডৰেজতে থৈছিলো কি হ'ল? লংকে লংকে কি হ'ল? কালি মই গধলা গডৰেজত 5,000 টকা থৈছিলো সেইখিনি ফঞ্চৰ পইচা আছিল তই লাচ্ছা নেকি? মাই কথা অলপ ভালকে কবি নিজে ক'ৰবাত থৈ আহিছা এতিয়া আৰু মোক চুৰ খজাবা আহিছা। মই তোক চুৰ সজোৱা নাই তোক মই কথাটোহে কৈছো সেইখিনি মোৰ পইচা নাছিল ফঞ্চৰ পইচা আছিল। যদি পইচাখিনি নাপাওঁ মই বৰ বিপদত পৰিম। কথা মানে এইগিলাখান কথা মোক নকপিয়ে নিজে ক'ৰবাত থৈ আহিছা মই যাবা লাগে 1,000 টকা এটা দিছোন। তই পাগলা হৈছে নেকি? দেখা নাই 5,000 টকা বিচাৰি পোৱা নাই মোৰ হাতত 1 টকাও নাই মই তোক ক'ৰ পৰা দিম? আচ্ছা তই পইচা দিবা লাগব বুলি এইগিলাখান নাটক কৰছা তোৰ নাটক মই চব বুজি পাওঁ পইচা দিব ভালে ভালে। বাবা এইগিলাখান বাবা চাবা নামে পি মোক পইচা দি মোক নহ'লে মই বেলেগ ব্যৱস্থা ল'ম। বেলেগ ব্যৱস্থা? চাবি নেকি তই ৰ হাগৰিকা
মই বজাৰত যাম দে অলপ পিছত, তই ঘৰত থাকবি। অঁ তই বজাৰত যাবি নেকি? মই টিউশ্যনকেইটা কৰিম বুলি ভাবছোঁ ৰ। হয় নেকি? এইকেইদিনতে টিউশ্যনকেইটা শেষ কৰি আহোঁ দে। আজি 10 মাৰ্চ, 15 মাৰ্চত মোৰ আছাম পুলিচৰ ইণ্টাৰভিউ আছে। হয় নেকি? দে যাবি দে, আৰু সোনকালে আহিবি, ৰাতি নকৰবি। অঁ হ'ব দে দেউতা। অ' বৌ ধুনা, ক'ত গৈছিলা? মইনো আৰু ক'ত যাম, ধীৰেৰ হাতৰ ঘৰতে এইকেইদিন কাম কৰি আছোঁ ৰ'বা। হ'ব, মই এটা তোমাক কথা কওঁ, তুমি কিন্তু বেয়া নাপাবা। মইনো আৰু কি বেয়া পাম, কোৱাচোন কি কথা? তোনাৰ লংকে একো কাম বন নকৰে না কিয়া? তুমি যে বেলেগৰ ঘৰত কাম কৰ, সেইকাৰণে মই কথাটো তোমাক সুধিলোঁ, বেয়া নাপা। মোৰ চলিৰ কথা কি ক'ম তোমাক নন্দ? মই জানো বৌ, তুমি বহুত কষ্ট কৰা, সি বা কিয় সেনে হ'ল। আৰু মোৰ আপি হ'ব পাৰে, তাইক কোনোদিনে মই দায়িত্বৰ কথা ক'ব লগা হোৱা নাই। বহুত গুণৰ আপি মোৰ, নিজৰ চলিৰ প্ৰশংসা নিজে কৰা নৈ দিয়াছোঁ, তথাপিও ক'লো কথাটো। মই জানো নন্দ, দিয়া দিনটো আজি বহুত কষ্ট হৈছে মোৰ, মই যাই থাকোঁ দিয়া। দে। চালা ঘৰৰো চব বস্তু বিক্ৰী কৰি কৰি এতিয়া নিচা কৰিব পইচা নোহোৱা হৈছে। এই সাগৰিকাকো ইমান দিন প্ৰপ'জ মাৰলোঁ, তাইও মানিয়ে নলয়। আজি লাজবাৰৰ কাৰণে প্ৰপ'জ মাৰিম, আজি যদি মানি নলয়। এই পাগলটোৱে আজিও ৰখি আছে। সাগৰিকা ৰবা না। তই পাগল নেকি? সদায় সদায় যে এনেকৈ ৰাস্তাত আগভেটি ধৰা। তোমাক মই লাজবাৰৰ কাৰণে কৈছোঁ হা, আই লাভ ইউ সাগৰিকা, আই লাভ ইউ। চালা অভদ্ৰ। হা? তই মোক মাৰছা? তোৰ এই ৰূপক লৈ ইমান অহংকাৰ? তোক আজি অহ দেউতা মল্লো, অহ দেউতা। মাজনী, তই ইয়াতে যে ইটাও বহি আছা, চাচোন মই অলপ মাংস আনছো, ময়ো বিয়াত নাযাওঁ, ঘৰতে বনে দুয়ো ভালকে খাম দে। আৰু হেৰি নহয় মাজনী, মই বজাৰত যাই থাকোঁতে সেই কুকুৰটোৰ ঘৰৰ সন্মুখত বহুত মানুহ দেখা পাইছোঁ। মই বোলো কি হ'ল, আগবাঢ়ি চাবা গেলো, যাওঁজি সি বোলে মাৰা গৈছি, আৰু বেমাৰো এটা দুটা নহয়, বহুত কেইটা বেমাৰ। বিছনাত বোলে সি বহুত দিন পৰি আছিল। মই বহুত শান্তি পাইছোঁ মাজনী আজি। আৰু চা মাজনী, তাক আমি একো কৰিব নোৱাৰিলোঁ, কিন্তু ভগৱান ওপৰাল্লাই তাক উচিত শাস্তি দিছি। তই দুখ নকৰবি মাজনী। দেউতা আজি মই বহুত সুখী। তাৰ মৃত্যুৰ খবৰ পাই যোনে যেনে কৰ্ম কৰে সি তাৰ ফল পাবয়ে। বল দেউতা, আজি মাংসখিনি মই বনাম। একচন। মাজনী, এইবোৰ কি হৈছে তোৰ? ৰেডি, একচন। পাই আছে। পাই আছে। হ'ব নেকি? হ'ব।